আজি অলপ পথাৰত কাম কৰিলোঁ আৰু পথাৰত কাম কৰি উঠিয়ে কলপাতত ভাত খালোঁ। কলপাতত ভাত খোৱা মজাই বেলেগ। চা, আমি পথাৰত কাম কৰি কেনেকৈ ফূৰ্তিৰে ভাত খাই আছোঁ। মই বৰ্তমান বৰা ধান খেতি কৰি আছোঁ আৰু বৰা ধান খেতি কৰি আমি তেনেকৈ কলপাতত ভাত খাওঁ। কলপাতত ভাত খোৱাৰ সোৱাদেই বেলেগ। আমাৰ এই সৰু পৰিয়ালটো আমি এনেকৈ খেতি কৰিয়েই খাওঁ আৰু পথাৰত এয়া আমি ঘৰৰ পৰিয়ালে কলপাতত ভাত খাই আছোঁ। এয়া মোৰ মা হয়, মাও কলপাতত ভাত খাই আছে আৰু ময়ো ভাত খাই আছোঁ। হাল ধৰা ভাল কাম বুলি কয়, কিন্তু আমি যিটো খেতি কৰোঁ সেইটো হাল বাব নালাগে, কেৱল বিলত গাড়ী দিলেই হয়। বিনা চাচে পাণ যেনেকৈ তেনেকৈ কেৱল ধান ৰুই গ'লেই ইয়াত খেতি পোৱা যায়।